গুড মৰ্নিং ফ্ৰেণ্ডছ, মই হিৰঞ্জিত বস্পৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই ইউটিউব চেনেলটোলৈ। ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত কথা পাতিম মহৰ বিষয়ে। হয়, আপোনালোকে ঠিকেই শুনিছে, মহৰ বিষয়ে। মহে আমাক কামোৰাৰ কাৰণ কি বা মহে আমাক কামোৰে কিয়, সেই গোটেইখিনি ডিটেইলছ কথা পাতিম এই ভিডিঅ'টোত। চ' আপোনালোকে এই ভিডিঅ'টো শেষ নোহোৱালৈকে চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব আৰু এটা নলেজেবল ইনফৰমেশ্যন পাব। আপোনালোক সকলোৱে জানে আমাৰ মানুহৰ যেনেকৈ মেল আৰু ফিমেল থাকে, ঠিক তেনেদৰেই মহৰো মেল আৰু ফিমেল থাকে। ফিমেল মহবোৰ হৈছে ভেজিটেৰিয়ান আৰু মেল মহবোৰ হৈছে নন ভেজিটেৰিয়ান। এইটো কথা শুনিবলৈ আচৰিত যদিও এইটো কথা সত্য। ইয়াৰ অৰ্থ হৈছে মাইকী মহবোৰে গছ গছনিৰ পাতৰ ৰস খাই জীৱিত হৈ থাকে, কিন্তু মেল মহবোৰে মানুহৰ তেজ বা জীৱ জন্তুৰ তেজ খাই জীৱিত হৈ থাকে। এইটো কথা এণ্টম'লজিষ্ট মানে মহৰ ডক্টৰসকলে প্ৰমাণ কৰি দেখুৱাই দিছে। ডক্টৰ মহবিয়া নামৰ এজন ডক্টৰে কৈছে যে মহৰ তাত এনেকুৱা এবিধ চেঞ্চৰ থাকে যাৰ দ্বাৰা তেওঁলোকে মানুহ আৰু জীৱ জন্তুক অতি সহজে লোকেট কৰিব পাৰে। এই বিশেষ ধৰণৰ চেঞ্চৰৰ জৰিয়তে তেওঁলোকৰ চিকাৰ বা তেওঁলোকৰ খাদ্য ক'ত আছে অতি সোনকালে আৰু সহজে বিচাৰি উলিয়াব পাৰে। মহে কি বস্তুৰ পৰা আকৰ্ষিত হয় বা কেনেকুৱা বস্তুৰ পৰা আটাইতকৈ বেছি আকৰ্ষিত হয়, মহে কি বস্তুৰ পৰা আকৰ্ষিত হয়, ইয়াৰ ওপৰত বিশ্বৰ বিভিন্ন দেশত ৰিচাৰ্চ হৈছে। ইয়াৰে এটা গৱেষণাত পোৱা গৈছে শিশু আৰু মহিলাৰ তুলনাত পুৰুষ আৰু বয়সীয়াল মানুহক মহে আটাইতকৈ বেছি পৰিমাণে কামোৰে। কাৰণ মহক আটাইতকৈ বেছি আকৰ্ষিত কৰে শৰীৰৰ ঘাম, দুৰ্গন্ধ, গৰম ইত্যাদিবিলাকৰ দ্বাৰা মহ আকৰ্ষিত হয়। লগতে লেক্টিক এচিডেও মহক আকৰ্ষিত কৰে আৰু আজিকালি বেছিভাগ স্কিন কেয়াৰ ক্ৰীমছত লেক্টিক এচিড পোৱা যায়। আনহাতে যিসকল ব্যক্তিৰ বডিত কলেষ্ট্ৰল লেভেল হাই, তেওঁলোককো মহে আটাইতকৈ বেছি পৰিমাণে কামোৰে। কাৰণ শকত মানুহৰ বডিত হিট আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বহু বেছি পৰিমাণে থাকে। লগতে তেওঁলোকৰ বডিত মাচেলৰ পৰিমাণো বেছি হয় আৰু এইটো এটা মহে কামোৰাৰ বিশেষ কাৰণ হ'ব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আগন্তুক দিনবোৰত এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ যোগাব, যাতে আমি আপোনালোকৰ বাবে এনেকুৱা নলেজেবল ভিডিঅ' লৈ আহি থাকিব পাৰোঁ। ধন্যবাদ। জয় আই অসম।